অকণমান তেল পৰি গ'ল আৰু মইবিলাক কালা কালাকৈ লিটাইছোঁ চাওক মানে এইবিলাক খাৰ হয় যিবিলাক আমাৰ মই এতে দিছোঁ নাৰিকল ভিতৰত দিছোঁ নাৰিকল আৰু ওপৰত আছে হেল্ল' দোস্ত আপোনালোকে চাই আছে তলিকা ইউটিউব চেনেল আৰু আজিৰ ভিডিঅ'টো পুৱাৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি মানে ক'ত যাওঁ ক'ত নাযাওঁ চাই থাককচোন ভিডিঅ'টো শেষলৈকে আৰু অলপমান লাইক কমেণ্ট কৰিব গাইজ তেতিয়াহে ভাল লাগিব মনত উৎসাহ পাম আৰু ভাল ভাল ভিডিঅ' বনাবলৈ তো চাই থাকক ভিডিঅ'টো তো মই আছোঁ গছৰ তলত কৃষ্ণচূড়াৰ গছৰ তলত চাওক আপোনালোকে আৰু মই অলপ পাছত মানে এতিয়া গুৰু দিব যাব সময় হৈছে অলপ পাছত মানে মই গৈ আছোঁ পাহাৰত মানে মধুৰিআম খাবলৈ আপোনালোকে চাই থাকিব গাইজ আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু মই এতিয়া আছোঁ কৃষ্ণচূড়াৰ তলত আপোনালোকে চাব পাৰে আৰু মই এতিয়া যাই আছোঁ আৰু ভিউজ চাওক না ইমান ধুনীয়া ভিউজ হৈ আছে তো চাই থাকক ভিডিঅ'টো এতিয়া মই লাহে লাহে খোজকাঢ়ি যাই আছোঁ চাওক না ইমান ধুনীয়া আজি একেবাৰে ৰ'দ দিছে না কি ক'ম আৰু একদম ধুনীয়া আকাশখন কি ধুনীয়া সেউজীয়া নীলা সেউজীয়া চব মানে দেখা পাইছে আৰু যাই আছোঁ চাই থাকক গাইজ চাই থাকক তো খোজকাঢ়ি মই এতিয়া গৈ আছোঁ আলি নহয় দেচোন দে পথাৰৰ মানে কাষে যাওঁ বুলি ক'ব পাৰি আৰু এতিয়া গৈ আছোঁ গৰু দিয়াৰ আগে মই আপোনালোকক মধুৰিআম খাম বুলি কৈছিলোঁ এতিয়া মধুৰিআম নাখাওঁ অলপমান পিঠা খাওঁ মানে পিঠা বনাওঁ অকণমান ঘৰত খাওঁ আৰু যাম আৰু তো মোৰ এতিয়া নাৰিকল ৰুকা হৈ গ'ল আৰু এতিয়া বনাব লাগে নাৰিকল পিঠা চাই থাকক গাছ চুকাতে দিছোঁ কাৰণ গেছতে বহুত মানে খৰচা গেছ যায় মানে গাছ তুহি গ'ল চুইটা বিচাৰিছে গাছ তুহি গ'ল গাছ চাওক খিনি হৈ গ'ল চাওকচোন গাইজ পিঠাখিনি হৈ গ'ল এতিয়া মানে ভণ্টিয়ে যিখন বনাইছিল সেইখন খাই পেলালে এইখিনি মই খাব লাগিব একেলাই আৰু মা খাব লাগিব দেউতা মানে ক'ৰবাত গেছে পিছত খাব দেখি আৰু আজি আমাৰ আছে শাকৰ মানে মাগুৰ মাছ আৰু অল এতিয়া মানে ৰান্ধা নাই এইটো কাটি কেনা নিমখ দি থৈছে এতিয়া অলপ পিছত ৰান্ধি আছোঁ গাইজ চাই থাকিব আৰু এইখিনি খাম গাইজ আৰু ইপানে বহাই দিছোঁ আৰু কেইটামান নুমাবা আছে ইমান ধুনীয়া হৈছে চাওকচোন একবাৰ চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ হৈ আছে গাইজ মোৰ হাতত মানে অকণমান তেল পৰি গ'ল আৰু মই এইবিলাক কালা লিটাইছোঁ তো মানে কি হৈ গ'ল কালা এইবিলাক হৈছে খাৰ যিবিলাক মানে মাদাৰে খাৰ বনোৱা হয় কলৰ মাদাৰে আৰু মই এইবিলাক লগাই দিছোঁ হাতত মানে তেল পৰি গৈছে পিঠা বনোৱাতে আৰু মানে কি হ'ল জানানা আৰু মানে হ'ল ঠাণ্ডা পানীত লগত বোলে ডুবাই দিব নালাগে সোনকালে নহ'লে জ্বলা ফুটি যায় গাইজ মোৰ তেওঁ জ্বলাই ফুটিছে অলপমান কি কৰিম আৰু মানে মই দিয়া নাই কিন্তু হা মানে ডাইৰেক্ট মই খাৰ লগাইছোঁ গাইজ কি হ'ল চাওকচোন চাওক একবাৰ চাওক তো গাইজ মই বাৰীত আছোঁ অকণমান কি খাবলৈ আহিছোঁ আপোনালোকক দেখা আছোঁ গাইজ মধুৰিআমে এটাও নাই আৰু দেখোন এনেই আহিলোঁ বাৰীৰ পিছফালে চাওকচোন ওপৰত নাই এটা মধুৰিআম আছে এটা মধুৰিআমো নাই গাইজ কি যে হ'ব গাইজ বাৰীত মধুৰিআম খাম বুলি আহিছিলোঁ কিন্তু মধুৰিআম এটাও নাপালোঁ গাইজ কি কৰিম এতিয়া কওকচোন আপোনালোকে বা কি বতাহ বৰষুণ মাৰিছে না বৰষুণ অহা নাই দেচোন দে বতাহটা বহুত আহিছে কিন্তু দেই একদম কালা মেঘ হৈ গ'ল মই যাম বুলি ভাবিছিলোঁ পাহাৰত আমাৰ কুটু দাউৰিছে চাওক বহুত বতাহ বৰষুণ নাই কিন্তু বতাহ আমাৰ গাছ একদম ভাঙি গ'ল একদম তামোল গছ এইফালে চাব পাৰে একদম মানে
যিবিলাক হাঁহ আছিল তাৰ ওপৰতে পূৰ্বা হৈছিল গাইছ এইফালে এডাল আমাৰ পিছফালে তামোল আছে এইটো ভাঙি গ'ল গাইছ একদম মাথাৰখিনি মানে ভাঙি গ'ল আৰু কি ক'ম তাৰমানে আমাৰ যি বতাহ বৰষুণ আহিব গাইছ পাহাৰত যাম বুলি ভাবিছিলোঁ মধুৰিআম খাবলৈ কিন্তু নহ'ব আৰু এনেকুৱা বতাহ এনেকুৱা বতাহ নহ'ব দেই মোক বহুত ভয় লাগে এনেকুৱা বতাহত যাবলৈ বা কি ধুনীয়া বতাহ মাৰিছে দেই গাইছ অলপ আগতে ইমান ধুনীয়া একেবাৰে ৰ'দ দি আছিল না কি ক'ম আৰু গৰমেই গৰম এতিয়া চাওকচোন একদম আন্ধাৰ বতাহ বৰষুণ চব আহি গ'ল আজিকালি একদম একেবাৰে বতৰটোক ধৰিবই নোৱাৰি এই ৰ'দ দিব এই বৰষুণ আহিব এই বৰষুণ এই ৰ'দ আহিব বেলেগ হৈ গৈছে কিন্তু দেই মহিমা একদম ধৰিব নোৱাৰা হৈ গৈছে এতিয়া ধানবিলাক বেয়া কৰি পেলাব তো হেল্ল' গাইজ মানে আৰু আপোনালোকক ভিডিঅ' দেখাব খুজিছিলোঁ ক'ৰবাত যাব খুজিছিলোঁ কিন্তু আজি নোৱাৰিলোঁ আৰু কাৰণ বতাহ বৰষুণ বহুত আহিল আমাৰ ইপানে আৰু বেলেগ আন এটা ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ তো বাই বাই